নমস্কাৰ বন্ধু বান্ধৱীসকল, এনেকুৱা নতুন নতুন প্ৰশ্ন উত্তৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেলটো বজাই ল'ব। কিমান চনত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়? উত্তৰ: 1 এপ্ৰিল 1969 চনত। মোগল ৰাজ দৰবাৰলৈ যোৱা প্ৰথম ইংৰাজ কোন আছিল? উত্তৰ: ছাৰ থমাছ ৰো। কোনটো জলপ্ৰণালীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰিছিল? উত্তৰ: 10° চেনেল। ভাৰতৰ কোনজন প্ৰসিদ্ধ ব্যক্তিক দেশবন্ধু বুলি কোৱা হয়? উত্তৰ: চিত্তৰঞ্জন দাস। কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হৈছিল? উত্তৰ: 1888 চনত। নিম্নলিখিত কোনখন চহৰ ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী? উত্তৰ: অমৰাৱতী। ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন হয়? উত্তৰ: গুজৰাট। শৰীৰত কিমানডাল ক্ৰম'জম পোৱা যায়? উত্তৰ: 46 ডাল। কোনখন চহৰক অসম সাংস্কৃতিক নগৰী বুলি কোৱা হয়? উত্তৰ: যোৰহাট। ভাৰতৰ মাজ ভাগৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ গৈছে? উত্তৰ: কৰ্কট ৰেখা। বাস্কেটবল খেলৰ এটা দলত মুঠ কিমানজন খেলুৱৈ থাকে? উত্তৰ: 5 জন। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন? উত্তৰ: কমলজিৎ সিন্ধু। 2022 বিষ্ণু প্ৰসাদ ৰাভা বঁটা কাক প্ৰদান কৰা হয়? উত্তৰ: চন্দ্ৰকমল গগৈক। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ ক'ত প্ৰথম কাৰখানা প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: চুৰাট।